Hey guys, পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ দিল্লীৰ বাতাবৰণ। যেটো গম পাইছোঁ অসমত মুছলধাৰ বৰষুণ হৈ আছে, সেই সময়ত দিল্লীৰ পৰিৱেশ চাওক, কুঁৱলী কেৱল কুঁৱলী। কুঁৱলীৰ বাহিৰে আপুনি একো নেদেখে। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান ওলাই আহিলোঁ ডিউটিলৈ বুলি, অফিচৰ গাড়ী পাই গ'লি, উঠি আহি আছোঁ ডিউটিলৈ বুলি। আৰু সন্মুখত আপোনালোকে দেখিছেই কেৱল কুঁৱলী। আৰু বলক কুঁৱলীৰ মাজত আপোনালোকক ফুৰাবলৈ লৈ যাওঁ। বৰ্তমান মই উপস্থিত আছোঁ গুৰগাঁও, আৰু মোৰ ৰুমৰ পৰা অফিচৰ ডিষ্টেঞ্চ হৈছে প্ৰায় 10 কিলোমিটাৰ। গতিকে 10 কিলোমিটাৰ যাত্ৰাত আপোনালোকক ইয়াৰ কুঁৱলী কেনেকুৱা ধৰণৰ কুঁৱলী পৰিছে তাকে দেখাবলৈ চেষ্টা কৰোঁ। বলক। বৰ্তমান পুৱা 9:30 বাজিছে। আপোনালোকে 9:30 বজালৈকে দেখিবলৈ পাইছে ইয়াত বেলিৰ কথা নাই, কেৱল কুঁৱলী কুঁৱলী আৰু কুঁৱলী। ইয়াৰ লগতে হাড় কঁপোৱা ঠাণ্ডা। গতিকে তাৰ মাজতে আমি ওলাই আহিছোঁ ডিউটিলৈ বুলি। শিলঙৰে গধূলি নামি আহে কুঁৱলী, শিলঙৰে গধূলি নামি আহে, শিলঙৰে গধূলি নামি আহে কুঁৱলী, শিলঙৰে গধূলি নামি আহে কুঁৱলী। মোৰ হাততে ধৰি কৰিছিলোঁ ধেমালি, জুৰি তীৰে পাৰত বহি নিজতে। শিলঙৰে গধূলি নামি আহে কুঁৱলী, আজলি লাজুকী লতা ফুলৰে পাহি, ফুলিছিলা কৰি যাতে সুবাসে ভৰি। আজলি লাজুকী লতা ফুলৰে পাহি, ফুলিছিলা কৰি যাতে সুবাসে ভৰি। মোৰ সপোন গছকি নীলাহিয়া আজৰি, মোৰ সপোন গছকি নীলাহিয়া আজৰি। তোমাৰ কথা কৰি কৰিছোঁ মই ভাগৰি, প্ৰিয় বোলা মৰহি মনপতে। শিলঙৰে গধূলি 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 শিলঙৰে গধূলি নামি আহে কুঁৱলী, শিলঙৰে গধূলি নামি আহে, শিলঙৰে গধূলি নামি আহে কুঁৱলী, শিলঙৰে গধূলি নামি আহে কুঁৱলী। মোৰ হাততে ধৰি কৰিছিলোঁ ধেমালি, জুৰি তীৰে পাৰত বহি
কলি যাতে খুব আহে ভৰি আজলি লাজু